নমস্কাৰ, মই বিদ্যুৎ হাজৰিকা নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগত জনাইছোঁ। আজি আপোনালোকক দেখুৱাম এছিয়ানৰ পিউ পলিছ বা লেমিনেশ্যন কাঠৰ দৰ্জাত কেনেকৈ কৰিব পাৰি। আহকচোন চাওঁ, আৰু ইচ্ছা কৰিলে আপোনালোকে ঘৰতে কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে কাঠৰ দৰ্জাখনত 80 নম্বৰ চিজ পেপাৰে ভালকৈ চিজ কৰি ল'ব লাগিব। পিছত এছিয়ানৰ পিউ চিলাৰ একোট মাৰি ল'ব ব্ৰাছেৰে। চিলাৰ মাৰা হৈ যোৱাৰ পিছত শুকোৱাৰ পিছত ভালকৈ পুটিন কৰি ল'ব। এয়া আমি পুটিন কৰি লৈছোঁ। পুটিন কৰা হোৱাৰ পিছত 80 নম্বৰ পুৰণা চিজ পেপাৰে ভালকৈ চিজ কৰি ল'ব। এয়া আমি 80 নম্বৰ পুৰণা চিজেৰে চিজ কৰি আছোঁ। আমাৰ পুটিন চিজ মাৰা সম্পূৰ্ণ হৈ গৈছে। এতিয়া আমি ব্ৰাছেৰে একোট চিলাৰ এয়া আমি পিউ চিলাৰ এছিয়ানৰ ব্যৱহাৰ কৰিছোঁ। আমি পুটিন বনাবলৈ বস্তু কি কি ব্যৱহাৰ কৰিছোঁ আৰু কেনেকৈ বনাই চাওঁ আহক। আমি পুটিন বনাবলৈ ইণ্ডিগো চেণ্ডিং চিলাৰ ব্যৱহাৰ কৰিছোঁ, ফেন্স পাউডাৰ ব্যৱহাৰ কৰিছোঁ, 2 নম্বৰ মাটি বা হালধীয়া পাউডাৰ ব্যৱহাৰ কৰিছোঁ, টাকি হাম্বাৰ ব্ৰাউন বা ক'লা পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, আমি পুটিন বনাইছোঁ।
বন্ধুসকল, আমাৰ ব্ৰাছে 2 নম্বৰকৈ চিলাই মৰা হৈ গ'ল। এতিয়া মই আকৌ মেচিনেৰে চিলাৰ খুৱাম। যিহেতু দৰ্জাখন ডিপ কালাৰ হ'ব, আমি হাতেৰে 180 ষ্টেনাৰ একোট মাৰি ল'ম। পিছত আকৌ চিলাৰৰ লগত মিক্স কৰি মাৰিম। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব। এতিয়া আকৌ আমি 150 নম্বৰ চিচেপাৰে চিজ কৰিম। চিজটো যিমান কৰিব তিমানেই কামটো বেছি ভাল হয়। সেয়া আমাৰ চিজ কৰা সম্পূৰ্ণ হৈ গ'ল। এতিয়া আমি মেচিনেৰে আকৌ চিলাৰ খুৱাম।
আমাৰ মেচিনেৰে চিলাৰ মাৰা কমপ্লিট হৈ গ'ল। চাওকচোন এতিয়া কিমান ধুনীয়া হৈ পৰিলে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টো জনাব। আমাৰ 320 নম্বৰ চিজ পেপাৰে চিজ মাৰা কমপ্লিট হৈ গ'ল। এয়া আমাৰ ফাইনেল চিজ আছিলে। ইয়াৰ পিছত আমি মেচিনেৰে কমপ্লিট ক্লিয়াৰ মাৰিম। আমাৰ পলিচৰ কাম কমপ্লিট হৈ গ'ল। চাওকচোন এতিয়া দৰ্জাখন কিমান ধুনীয়া হৈ পৰিছে।